বাতৰি বিলোৱা মানুহজন আজি নিজেই বাতৰিৰ শিৰোনাম। ৩৫ বছৰে ৰাইজক বাতৰি কাকত যোগান ধৰা ব্যক্তিজন শয্যাশায়ী। একমাত্ৰ উপাৰ্জনকাৰী তৰুণ বৰাৰ পৰিয়ালত পানীত হাঁহ নচৰা অৱস্থা। চামগুৰিৰ মেকিৰহাটৰ এখেত তৰুণ বৰা। সুদীৰ্ঘ প্ৰায় ৩৫টা বছৰে তৰুণ বৰাই অঞ্চলটোৰ ৰাইজক যোগান ধৰি আহিছিল বাতৰি কাকত। পুৱাই ভিন্নজনৰ পদূলিত পালন কৰি আহিছিল হকাৰৰ দায়িত্ব। কিন্তু কিছুদিন পূৰ্বে এটি ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ বৰ্তমান শয্যাগত তৰুণ বৰা। নিতৌ তৰুণ বৰাৰ চিকিৎসাৰ বাবদ প্ৰয়োজন বৃহৎ অৰ্থৰ। লাগতিয়াল ঔষধ, উন্নত চিকিৎসাৰ বাবে তৰুণ বৰাক প্ৰয়োজন অধিক অৰ্থৰ। ঘৰখনৰ খৰচ পাতিটো আছেই, কিন্তু ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী তৰুণ বৰাৰ এনে অৱস্থাত এতিয়া তিনিজনীয়া পৰিয়ালটোত পানীত হাঁহ নচৰা অৱস্থা। বাতৰি বিলাবলৈ যাব নোৱাৰাত পৰিয়ালটোত স্তব্ধ একমাত্ৰ উপাৰ্জনৰ উৎস। সেই বিচনাৰ পৰাই মুখ্যমন্ত্ৰী, স্থানীয় বিধায়কৰ লগতে ৰাইজক সহায়ৰ আহ্বান তৰুণ বৰাৰ। মুখ্যমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ, আমাৰ স্থানীয় বিধায়ক জিতু গোস্বামীদেৱক আহ্বান জনাইছোঁ যে মোক অকণমান সহায় কৰক, পৰিয়ালটো হেৰি কৰিব কাৰণে। আৰু আমাৰ চামগুৰি বিধায়ক দীপজৰঞ্জন শৰ্মা ডাঙৰীয়াকো জনাইছোঁ যে তেখেতে অকণমান সহায় কৰক, নহ'লে মোৰ পৰিয়ালটো একেবাৰে মানে অৱস্থা বেয়া হৈ যাবগৈ। উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তৰুণ বৰাৰ একমাত্ৰ জীয়ৰী। ক্ষুদ্ৰ উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া তৰুণ বৰাৰ এনে অৱস্থাত এতিয়া জীয়ৰীৰ ওপৰতো পৰিছে প্ৰভাৱ। স্বামীক সুস্থ কৰি তুলিবলৈ চিন্তিত পত্নীও। অৰ্থৰ অভাৱত পৰিয়ালটো এতিয়া সকলোৰে ওচৰত মাগিছে সহায় ভিক্ষা। ওচৰ চুবুৰীয়াৰো ৰাইজলৈ সহায়ৰ আহ্বান। মানে আমাৰ পৰিয়ালটোৱে বাতৰি কাকত দিয়ে চাই আছিলে, পালন দি আছিলে। এতিয়া তেওঁ যেতিয়া এক্সিডেণ্ট হোৱাৰ পৰা মানে আমি চলিবলৈ বহুত অসুবিধা হৈছে। আৰু তেওঁ ঔষধ পাতিখিনি আনিব পৰা নাইকিয়া। ছোৱালীজনীও ফাইনেল পাইছেহি। আমি মানে তাইক একো যোগাৰ পাতি দিব পৰা নাই এতিয়া দেউতাক বিচনাত পৰাৰ কাৰণে। সকলো ৰাইজকে অনুৰোধ কৰিছোঁ, আমাৰ পৰিয়ালটো অকণমান দয়া কৰি মানুহজনক আৰোগ্য কৰি দিয়ে। ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে সকলোৱে যদি দয়া কৰি পৰিয়ালটোক অকণমান কৃপা কৰে, ল'ৰাটো আকৌ উঠি বহিব, অন্ততঃ পৰিয়ালটো চলিবৰ কাৰণে সুবিধা হ'ব। এই দুৰ্ভগীয়া পৰিয়ালটোক কোনো সুহৃদয়বান ব্যক্তিয়ে সহায় আগবঢ়াব খুজিলে তৰুণ বৰাৰ বেংক একাউণ্টত আগবঢ়াব পাৰিব সহায়। তৰুণ বৰাৰ ষ্টেট বেংক একাউণ্ট নম্বৰ 384229399948। বেংকৰ IFSC কোড SBIN 0002119। পৰিয়ালটোৰ দুখৰ সময় আঁতৰি সুখৰ সময় আহক, সকলোৰে এয়াই কামনা। চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, NKTV+।